এই আইতাগৰাকী আপুনি হাঁহি থকা দেখিছে, আইতাৰ হাঁহিটো বৰ ভাল লাগিছে, কিন্তু আইতাৰ অন্তৰত যি দুখ আছে এই দুখৰ বিষয়ে আপোনালোকক দুআষাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। হেল্ল' দোস্ত, সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ শিঙীয়া মণ্ডল চুক গাঁৱৰ এই আইতাগৰাকীৰ এই ঘৰলৈ, লগতে মোৰ ইউটিউব চেনেল দেৱৰানাছ ব্লগলৈ। আইতাৰ মনৰ দুখৰ কথাবিলাক আমি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে আইতাৰ কথাখিনি শুনাৰ পিছত আপোনালোকৰ মনৰ প্ৰতিক্ৰিয়া নিশ্চয় জনাব বুলি আশা কৰিছোঁ। আহক আমি আইতাৰ মুখেৰে মনৰ কথাখিনি শুনো। হয় আইতা, আপোনাৰ কথাখিনি আপুনি কওকচোন বাৰু। নমস্কাৰ, মোৰ নাম গীতা গগৈ। মোৰ ল'ৰা ছোৱালী মুঠতে 6জন, স্বামী আৰু ল'ৰা 3টা, ছোৱালী 1জনী। হয়, আপোনাৰ মিষ্টাৰ আছেনে? আছে। তেখেতে কি কৰে? পকা মিস্ত্ৰী কৰে। তাৰপিছতে আপুনি চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি বৰ্তমান ৰূপায়ণ কৰি আছে, আপুনি সেইবিলাক পাবলৈ সক্ষম হৈছেনে? সক্ষম হোৱা নাই। একো পোৱা নাই? নাপোৱা। PMAY যিটো আৱাস গৃহ আছে সেইটো পোৱা নাইনে? একো নাপোৱা। মই তাক পাইছোঁ, অৰুণোদয় পাইছোঁ। তাৰপিছতে আপোনাৰ চৰকাৰী লেট্ৰিন পাইছে নাই? চৰকাৰী লেট্ৰিন, এইটো চৰকাৰী লেট্ৰিন নাই, এনেকুৱা সৰু মিয়া এটা 3 বছৰ হ'ল সি পাইছে মানে। এইটো ভাল কথা। তাৰপিছতে আপুনি চৰকাৰক কিবা ক'ব নেকি আপোনাৰ দুখৰ কথাবিলাক? জনাবমান আছে আকৌ। কওকচোন, আমাৰ যোগেদি আমি জনাবলৈ চেষ্টা কৰিম। চৰকাৰৰ ফালৰ পৰা মোৰ সুবিধা অৱস্থা চাই সহায় কৰিলে ভাল পাওঁ। মইনো ক'ৰ পাওঁ? আৰু ল'ৰা পঢ়িবলৈ যিমান পঢ়িবলৈ ইচ্ছা আছিলে মই সিমানটো কৰাব নোৱাৰিলোঁ। মাত্ৰ ল'ৰা 3জন, ছোৱালী 1জনী। ছোৱালীজনীকে BA পাছ, ছোৱালীজনীকে পঢ়াইছোঁ, BAটো পঢ়াইছোঁগৈ। ল'ৰাক মই এজন চাইন্স আছিলে, পঢ়াবলৈ বৰ ইচ্ছা আছে, বৰ চোকা পঢ়াওঁ। সেই এতিয়াও মই দুখিত। ল'ৰা আহিলেও কান্দে, কথা কয়। তাৰপিছত মই ITI পঢ়াই লওঁ, ITI পঢ়াই পিনি এতিয়া ডিলাৰতে সোমাই আছে। আপোনাৰ যে এই অসুখটো হ'ল কিমান দিনৰ পৰা আপোনাৰ হৈ আছে? মোৰ এই পেৰালাইচিছ হৈছে ফাগুন মাহত হৈ থাকোঁতে, এই ফাগুন মাহত তাত পৰিলোঁ, মাত নাই, ক'ব নোৱাৰোঁ। তাৰপিছত ঘিলামালে গ'লোঁ, চিকিৎসা কৰিলে, ক'ত দিলে মই ক'ব নোৱাৰোঁ। 7 দিন মুখৰ মাতেই নাই। তাৰপিছত আজি 8 বছৰ হৈছে। 8 বছৰ আপুনি চৰকাৰৰ পৰা কিবা এটা কাৰণে সুবিধা নাপোৱা। আপুনি এতিয়া হেৰিয়ৰ যিখিনি বিকলাংগ পেঞ্চন, তেনেকুৱা কিবা আপুনি সুবিধা পাইছে নেকি? নাপোৱা। মই অকল অৰুণোদয় সেইটোহে পাইছোঁ অকল। ঘৰটো আজি পাবলৈ সক্ষম হোৱা নাই? নহয়। লেট্ৰিনটোতো আপুনি পাই গৈছে? সেই অকণমানি এটা। চৰকাৰক এতিয়া আপুনি ধৰি লওক ঘৰটো পোৱা সম্পৰ্কত কিবা ক'ব নেকি? মই ক'বলৈ চবেই আশা, কিন্তু আপোনালোকে দেখিছে, আপোনালোকে যি দেখিছে আছে নাই, আপোনালোকে ক'লেই হ'ব। মইনো কেনেকৈ ক'ম বাৰু এটা, হয় নহয় বাৰু? যিটো আপোনাৰ পৰাপক্ষত ক্ষমতা আছে, আপুনি ক'ব পৰা ক্ষমতা আছে, তাত ক'লেহেতো মইতো অকণ পাম। আপোনালোকে যি চেষ্টা নকৰে মইনো কেনেকৈ পাৰিম? মইতো